আজি যাৰ ষ্টৰী পঢ়িব ওলাইছোঁ তেওঁ ইমেইল যোগে প্ৰকাশ কৰিছে। তেওঁৰ নাম হৈছে মুন্মী বৰা। তেওঁ নিজৰ ষ্টৰীটোৰ নাম দি পঠিয়াইছে অচিনাকি হৈও আপোন হৈ পৰিলা। আহক শুনো আজি মুন্মীৰ লাভ ষ্টৰী। পোনপ্ৰথমে তোমালোক সকলোলৈ হিয়া ভৰা মৰম যাচিলোঁ, লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পাহিবা তোমাৰ মাতটো শুনি থাকিব মন যায়। সেইকাৰণে মোৰ ভালপোৱাখিনি তোমাৰ মাতেৰে শুনিবলৈ মোৰ ষ্টৰীটো তোমালৈ পঠিয়ালোঁ। মোৰ নাম মুন্মী বৰা দত্ত। মোৰ ঘৰ বোকাখাটত। এতিয়া মই যোৰহাটৰ বাসিন্দা। মোৰ প্ৰিয়জনৰ নাম কল্যাণ। আমাৰ কাহিনীলৈ যাবলৈ হ'লে 11 বছৰ পিছুৱাই যাব লাগিব। তেতিয়া মোৰ বয়স 16 বছৰ। মই HSLC দি উঠিছোঁ। আমাৰ ঘৰত সৰু মোবাইল এটা আছিল, কিন্তু আমি দেউতাৰ ফোন কাৰণে সেই ফোনটো ব্যৱহাৰ নকৰোঁ। মোক জেঠাইৰ ল'ৰাটোৱে এটা চিম দিছিল, কিন্তু মোৰ নিজা ফোন নাছিল বাবে সেই চিমখন ব্যৱহাৰ কৰা নাছিলোঁ। এদিন মোৰ বৰ্তাৰ ছোৱালীজনীয়ে মোক ক'লে, ঐ মুন্মী, তোক যে জানদাই চিমখন দিছিলে কি কৰিলি? আছে আকৌ। এইটো কি কণী পাৰিবলৈ ঘৰত থৈছ নেকি? আৰু কিহত লগাম মই মোবাইল যে নাই। কি ঘৰত তহঁতৰ মোবাইল আছে? দেউতাৰটোত মই মোবাইলত এইটো চিমখন লগাম, তাৰপিছত মোৰ মোৰ ঘৰত এটা স্পেয়াৰ মোবাইল আছে, লাগিব নেকি? নালাগে নালাগে নালাগে, মোৰ এইবোৰ ভয় লাগে ভাই, গালি খাম। চিমখন কেলে লৈছ তেতিয়াহ'লে? এতিয়া মোক কি কৰিম আৰু, দিছে লৈ থৈছোঁ আৰু। মই কেনেকৈ স্মাৰ্টলি ফোন চলাই আছোঁ তই দেখা নাই? স্পেয়াৰ মোবাইল এটা আছে, তোক দিম, তই মনে মনে ৰাখিবি, চিমটো ভৰাবি, নহ'লে কি লাভ তোৰ চিমটো আকৌ ৰাখি? যদি গম পাই যায়? এই অকৰা নিচিনা কেলে কথা পাতিছ? তই লুকুৱাব নাজান নেকি? গৰু নি? হ'ব দে, দিবিচোন, মই হেৰি কৰি চাম আৰু। কিন্তু বেছি এনেকৈ ফোন চোন কৰি নাথাকিবি আকৌ, গালি খাম মই। ফোন কৰাৰ আগতে মই মেছেজ কৰিম। হ'ব কালি লৈ আহিম মই মোবাইলটো। ঠিক আছে। কিন্তু অলপ দিনৰ পিছত মই মাৰ ওচৰত ধৰাও পৰিলোঁ। মায়ে গালিও দিলে, ফোন চলাবলৈ মানা কৰিলে। মই ফোন চলাবলৈ ঘৰত এটা মোবাইল লাগে, সেইটোৰ বাবে ব্যৱহাৰ কৰোঁ বুলি ক'লোঁ। মাও বিশেষ একো নক'লে, লাগিও নাথাকিলে আৰু মানিও ল'লে। বাছ এইটোৱে ক'লে, ফোনটো ভাল কামত ব্যৱহাৰ কৰিবি আৰু লৈ নাথাকিবি, ঘৰত থবি যলৈকে যাওঁ। তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল। এদিন আমাৰ জেঠাইৰ ঘৰত বিয়া আছিল। আমি সকলো বিয়ালৈ গ'লোঁ। বা ঘৰত থাকিল। মই দৰা চাই গুচি আহিম বুলি ভাবিছিলোঁ, কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। বিয়া ঘৰত থাকোঁতেই বহুত ডাঙৰ ধুমুহা বৰষুণ আহিলে। গোটেই বিয়া ঘৰ পানী হৈ গ'ল। চব ভিতৰত আছিলোঁ। অলপ ভিতৰুৱা গাঁও আছিল বাবে চব ঠাই পিছল হৈ পৰিল। অলপ সময়ৰ পিছত আমাক খাবলৈ মাতিছিল। মই খাই হাত ধুবলৈ যাওঁতেই পিছল খাই পৰিলোঁ। চব কাপোৰ বৰবাদ হৈ পৰিল। মোৰ আৰু বিয়া ঘৰলৈ যোৱা নহ'ল। ওচৰৰে বৰ্তা ঘৰত আহি বহি থাকিলোঁ। মায়ে গম পাই আহি বৰ্তা ঘৰ পালেহি। মোক ক'লে, ঘৰৰ বিয়া যিহেতু এতিয়াই গুচি গ'লে কথাটো বেয়া হ'ব। তই আমাৰ তাৰ পৰা কোনোবা অহা মানুহৰ লগত গুচি যাবি, বা যিহেতু ঘৰতে আছে। আমাৰ তাৰ পৰা মানুহ আহিল আৰু সিহঁতৰ গাড়ীতে ময়ো ঘৰলৈ গুচি গ'লোঁ। তাতে মোৰ লগৰ বান্ধৱী এজনীও আছিল আৰু অলপ দূৰ অহাৰ পাছত তাই মোক ক'লে, ঐ, নতুন ফোন যে ল'লা, ল'ৰাৰ লগত কথা পাতিছা নাই? সি নাই ক'লা নেকি ঘৰত এইবোৰ? তুমি নাম্বাৰটো কাৰোবাক দিছানে নাই আজিলৈকে? এই মোৰ লগৰ এজনী দুজনীমানৰ লগত আছে, কিন্তু তেনেকৈ কথা নাপাতোঁ আমি। তুমি ল'ৰাৰ লগত কথা পতা নাই? এই নাই, মায়ে মাৰিব। এই মোৰ যোৰহাটৰ এজন চিনাকি আছে ল'ৰা, বিৰাট ভাল, মাজে মাজে কথা পাতোঁ, তাৰ লগত কথা পাতিব পাৰা, এনে ফ্ৰেণ্ড হিচাপে। নালাগে নালাগে, মোৰ ভয় লাগে ভাই, দেউতাই গম পাবলৈ হ'লে মোৰ চেছে। এই তুমি বেছি ভয় কৰা, লুকাই লুকাই পাতিবা, ল'ৰাটো ভাল, জাষ্ট ফ্ৰেণ্ডছহে হ'ব লাগে। মই তোমাৰ নাম্বাৰটো দি দিম, তোমাৰ যেতিয়া সুবিধা হয় সি তেতিয়া ফোন কৰিব, এনেই কথা পাতিবা। দিগদাৰ হ'ব নেকি? এই নহয়, নহ'লেনো ফোনডাল কেলৈ ৰাখিছা? ঠিক আছে, তুমি দিবা বাৰু। মই তাক নাম্বাৰটো দি দিম, সি ভাল হয়, ল'ৰাটো যোৰহাটৰ হয়, মই তাক দি দিম, তুমি যেতিয়া সুবিধা পোৱা সি ফোন কৰিব। ঠিক আছে, কিন্তু আকৌ এনি টাইম আকৌ ফোন কৰি থাকিলে দিগদাৰ হ'ব। এই নকৰে, তুমি কৈ দিবা। ঠিক আছে দিয়া, মই দি দিম তোমাৰ নাম্বাৰটো। আমি ঘৰ আহি পালোহি। তাইও ঘৰ গ'ল আৰু ময়ো ঘৰ উভতি আহিলোঁ। আজি আমি শুনি গৈ থাকিম মুন্মী বৰাৰ লাভ ষ্টৰী, অচিনাকি হৈও আপোন হৈ পৰিলা। ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি আমি শুনি আছোঁ মুন্মীৰ লাভ ষ্টৰী, অচিনাকি হৈও আপোন হৈ পৰিলা। আগলৈ তেওঁ লিখিছে, পিছদিনা আমাৰ নামঘৰত খনিকৰ পুথি আছিল। সকলো মানুহ নামঘৰৰ কামত ব্যস্ত আছিল। আমাৰ লগৰ চব ছোৱালী নামঘৰত আছিল। সেইবাবে ময়ো কাপোৰ সলাই নামঘৰলৈ গ'লোঁ। নামঘৰত থাকোঁতেই ফোনত মেছেজ এটা আহিলে। মই যোৰহাটৰ পৰা কৈছোঁ, নম্বৰটো তোমাৰ লগৰজনীয়ে দিছে বুলি মোলৈ এনেকৈ মেছেজ কৰিলে। লগতে সুধিছিলে ফোন কৰিব পাৰিম নেকি। মই এতিয়া নোৱাৰিম বুলি কোৱাত মেছেজ কৰিবলৈ ক'লোঁ। দুই এটা অকণমান আমি মেছেজত কথা পাতিলোঁ আৰু ঘৰ আহি পাই মই শুই গ'লোঁ, কাৰণ ৰাতিপুৱাই সোনকালে উঠিবলগীয়া আছিলে। পিছদিনা সি মোলৈ ফোন কৰিছিল।
কিন্তু মই ধৰিব নোৱাৰিলোঁ কাৰণ ফোনত কথা পতাটো মোৰ ঘৰত এলাউড নহয় আৰু মায়ে গম পালেতো মোক দিব গতিকে মই তেওঁক মেছেজ কৰি ক'লোঁ পিছত কথা পাতিম সি চাগে কথাটো ইমান ভাল পোৱা নাছিলে মই গম পাইছিলোঁ মোৰ বাৰু তাৰ লগত কথা পাতিও বৰ এটা ভাল লগা নাছিল যেতিয়াই দিনে ৰাতিয়ে সি মোলৈ মেছেজ কৰি থাকে আৰু ময়ো চাগে একেবাৰে এটা দুটাহে ৰিপ্লাই দিওঁ আৰু সেইটো চাগে তেওঁ ভাল পোৱা নাছিলে অলপ দিনৰ পাছত তাৰ ফোন মেছেজ বাঢ়ি গ'ল মই অশান্তিহে পোৱা হ'লোঁ ক'লেও সি বুজি নাপায় মই ঘৰত ফোন ৰিচিভ কৰিব নোৱাৰোঁ বাট সেই কথাষাৰ সি বুজি নাপায় তাৰ লগৰ এটাৰ নম্বৰ মোৰ ওচৰত আছিলে মই উপায় নাপাই ভাবিলোঁ লগৰজনকেই কওঁ তাক বুজাবলৈ সেই বুলি ভাবিয়ে এটা সন্ধিয়া মই সেই লগৰজনক ফোন কৰিলোঁ হেল্ল' মই সেই বাইক চলাই আছোঁ মই কল বেক কৰিমগৈ গৈ পাই পেলাই আৰু ইমান বৰষুণ মই কথা পাতিব এতিয়া দিগদাৰী হৈছে দেই হ'ব কল্যাণ দা মই মুনমিয়ে কৰিছিলোঁ আপুনি ঘৰ গৈ পেলাই কৰিব ঠিক আছে মই ভালকৈ একো শুনাই নাই মই কল বেক কৰিমগৈ তেওঁক মই প্ৰথমতে ডাঙৰ বুলি ভাবিছিলোঁ সেইবাবে দাদা বুলি সম্বোধন কৰিছিলোঁ ৰাতি তেওঁ মোক কল বেক কৰিলে কিন্তু মই ঘৰত থকাৰ বাবে ফোনটো ধৰিব নোৱাৰিলোঁ গতিকে মই তেওঁক মেছেজ কৰিবলৈ ক'লোঁ সিও মেছেজ কৰিলে আৰু মোক সুধিলে প্ৰব্লেমটো কি তেতিয়া মই খোলাখুলিকৈ কৈ দিলোঁ যে সেই ল'ৰাজনৰ মেছেজ আৰু কল বাঢ়ি যোৱাত মোৰ বহুত অসুবিধা হৈছে তেওঁক যাতে বুজাই দিয়ে সিও ঠিক আছে মই বুজাম বুলি ক'লে আৰু সিমানখিনি কথা পাতি মেছেজত ময়ো শুই থাকিলোঁ চ' ইতিমধ্যে গম পালোঁ যে বৰ্তাৰ ছোৱালীজনীয়ে কোনোবা এজন ল'ৰাৰ সৈতে তাইক চিনাকি কৰাই দিলে সেই ল'ৰাজনে কিন্তু বহুত বেছি ফোন মেছেজ কৰা হ'ল আৰু সেই কথাটো মুনমিৰ ভাল নালাগিলে চ' এই ল'ৰাজনৰ লগৰ যাৰ নাম কল্যাণ তেওঁক ফোন কৰি বা মেছেজ কৰি ৰিকুৱেষ্ট কৰিলে যাতে সেই ল'ৰাজনক কল্যাণে মেছেজটো পঠিয়াই দিয়ে বেছি যাতে ফোন মেছেজ নকৰে এতিয়া আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰিটি এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ আমি মুনমিৰ লাভ ষ্টৰী অচিনাকি হৈও আপোন হৈ পৰিলা আগলৈ যা লিখিছে পিছদিনাখনৰ পৰা সেই ল'ৰাটোৰ আৰু মেছেজ নহা হ'ল মই ভাবিলোঁ কল্যাণে চাগে তাক ক'লে সেইটো কাৰণে সি মেছেজ ফোন নকৰা হ'ল তাৰপিছত কল্যাণে মোলৈ কেতিয়াবা ফোন কৰি খবৰ লয় আৰু মোৰো ভাল লাগে ল'ৰাটোৰ কথাবোৰ ইমান সহজ সৰল তেনেকৈয়ে আমি মাজে সময়ে কথা পাতিব ল'লোঁ দুদিনমানৰ পিছত মই টাউনত ফ্ৰী কম্পিউটাৰ কোৰ্চ এটা ল'বলৈ সুবিধা পালোঁ তেতিয়া তাৰ লগত কথা পতাটো আৰু বাঢ়ি গ'ল আমাৰ দুটাৰ কথাবোৰ মিলা হ'ল ইজনে সিজনক ভাল পাবলৈ ধৰিলোঁ কিন্তু কোনো দিন কোৱা হোৱা নাছিল ভয় লাগে কিজানি আমাৰ মাজত থকা বন্ধুত্ব নাইকিয়া হয় ক্লাছ কৰিব আহোঁতে যাওঁতে খুব কথা পাতোঁ কেতিয়াবা ক্লাছত ফোন লাগিয়েই থাকে তাতে মোৰ দুজনী বান্ধৱীও হ'ল সিহঁতেও আমাৰ কথা জনা হ'ল মোক তাৰ লগত জোকাই থাকে মই তাক ক'লে সি কয় ভালহে পাব লাগে এদিন মোৰ লগৰজনীৰ ঘৰত সকাম পাতিছিল তালৈকে মোকো মাতিছিল মায়ে প্ৰথমতে মানা কৰিছিল যদিও তাই বাৰে বাৰে মাতি থকা দেখি মোক যাবলৈ দিলে ৰাতিপুৱা সোনকালে উঠি সিহঁতৰ ঘৰলৈ বুলি গ'লোঁ কিন্তু সিহঁতৰ ঘৰত সকাম হ'বলৈ বহুত সময় লাগিল সেইবাবে লগৰ ইজনীয়ে ক'লে সকাম হোৱালৈ আমাৰ ঘৰলৈকে ব'লা খাব হ'লে দুজনী গুচি আহিম কাৰণ সিহঁত দুজনীৰ ঘৰ ওচৰা ওচৰি আছিল ময়ো ক'লোঁ ব'লা তাইৰ ঘৰত আমি চাহ তাহ ৰুটি ভাজি খালোহি মই ঘৰত একো খাই অহা নাছিলোঁ তাৰপিছত মই কল্যাণৰ লগত কথা পাতিব ল'লোঁ কাৰণ সিহঁতৰ ঘৰত কোনো নাছিল মাকহঁত চব সকামলৈকে আহিছিল সেইদিনা আমি গোটেই দিনটো কথা পাতিলোঁ কত যে কি কথা পাতিলোঁ ঠিক নাই অলপ সময়ৰ পিছত আমি সকামলৈ গ'লোঁ আৰু সকাম খাই বৈ ঘৰ আহিব ল'লোঁ বাটত আহি থাকোঁতেই সি মোক ফোন কৰিলে সি মোক 11 মিনিট প্ৰপ'জ দিছিল মই তাক 13 মিনিট উত্তৰ দিছিলোঁ হেল্ল' কেতিয়া আহিলা হ'ল অকণমান তাই ইমান ভাগৰ লাগিছে বাপৰে বাপ ঠিকেই গ'ল সকাম গ'ল আৰু ইমান যে নিয়ম হে ভগৱান মোৰ এতিয়া ভাগৰ থাকিব পৰা নাই দিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ অলপ ৰেষ্ট লৈ লোৱা মোৰ কথা এটা আছিল অৱশ্যে তোমাৰ লগত পাতিবলগীয়া কোৱাচোন হ'ব দিয়া তুমি ফ্ৰেছ হৈ লোৱা আৰে একো নাই কোৱা মানে কথাটো হ'ব দিয়া তুমি ফ্ৰেছ হৈ লোৱা ফ্ৰাম ফোনটো কৰিছে নকয় কোৱা মানে আচলতে কি মই তোমাক ভাল পাই পেলাইছোঁ হ'ব দিয়া বাই হেল্ল' সেইদিনা আৰু ফোন কৰা নহ'ল পিছদিনা ফোন কৰিছে যদিও মোক কালিৰ কথাবোৰ একো কোৱা নাই হয়তো বেয়া পাম বুলি ময়ো একো কোৱা নাই সেইকাৰণে আকৌ পিছদিনা ফোন কৰিলে সি ক'লে উত্তৰটো যে একো নিদিলা বেয়া পালা নেকি নে মোক নেদেখাৰ কাৰণে ভয় কৰিছা মই ক'লোঁ অলপতো ভাবিব সময় লাগিবই সি ক'লে এতিয়া ভাবিলা নহয় উত্তৰটো দিয়া মই ক'লোঁ বেয়া পোৱা হ'লে মই তোমাৰ লগত কথাই নাপাতিলোঁ হয় সি ভালকৈ উত্তৰটো বিচাৰিলে আৰু ময়ো ক'লোঁ মই তোমাক ভাল পাওঁ বুলি
সি ফূৰ্তিতে ক'ব নোৱাৰা হ'ল সি ক'লে মই আজি বহুত সুখী তুমি এনেকৈয়ে মোৰ লগত সদায় থাকিবা বুলি আশা ৰাখিলোঁ চ' কল্যাণ আৰু মুন্মি এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আমি মুন্মিৰ লাভ ষ্টৰী অচিনাকি হৈও আপোন হৈ পৰিলা আগলৈ যা লিখিছে তাৰপিছত আমি প্ৰায়ে কথা পতা হ'লোঁ 100 মেছেজ কেতিয়া শেষ হৈ যায় গমকে নাপাওঁ আকৌ 12 বজালে দুইটাই ৰৈ থাকোঁ ফোনত কথা পাতিলে যে কি কথা কৈ থাকে মোৰ হাঁহিহে উঠে কেতিয়াবা মাইকী মানুহৰ মাত উলিয়াইও কথা পাতে আকৌ কেতিয়াবা ভাওনাৰ বচনত মাতি শুনায় সি ভাওনাৰ কথা পাতিব পালে আৰু তাক একো নালাগে সি ভাওনা বহুত ভাল পায় সি নিজে ভাওনাও কৰে সেইবোৰ কৰি থাকোঁতেই কেতিয়ানো সময় পাৰ হ'ল গমকে নাপালোঁ HSLC ৰিজাল্ট দিব হ'ল সি মোৰ ৰিজাল্ট চাবলৈ ৰোল নম্বৰ আগতেই লৈ থৈছে ৰিজাল্ট দিয়া দিনা সি মোক ৰাতিপুৱাই ফোন কৰি ৰিজাল্টৰ খবৰ দিলে মই তেতিয়া ভয়তে শুই উঠাই নাছিলোঁ আমাৰ দুইটাৰে ৰিজাল্ট একেই হ'ল 2nd ডিভিজন মোৰ কিন্তু ভবামতে ৰিজাল্ট নহ'ল যি হ'ল আৰু এতিয়া কলেজৰ কথা আহিল মই আমাৰ টাউনতেই লগালোঁ সি যোৰহাটত লগালে নাম মোৰ এডমিশ্যনৰ দিন আহিল সেইদিনা ৰাতিপুৱাই উঠি সোনকালে গা ধুই দেউতা বা আৰু মই কলেজলৈ বুলি আহিলোঁ আমাৰ লগত লগৰ এজনীও আহিছিল এডমিশ্যন হৈ গ'ল আমাক থৈ দেউতা কাম থকাৰ বাবে সোনকালে গুচি গ'ল আমি কলেজৰ পৰা ওলাই আহোঁতেই কলেজৰ সন্মুখৰ দোকান এখনত দুটা ল'ৰা বহি থকা দেখিলোঁ কিন্তু আমি চিনি নোপোৱাৰ বাবে ইমান গুৰুত্ব নিদিলোঁ অকণমান দূৰ অহাৰ পাছত কল্যাণে মোক ফোন কৰিলে হেল্ল' কি হ'ল নামাতিলা যে গুচি গ'লা যে কি নামাতিলোঁ ৱা কাষেদি পাৰ হৈ গুচি গ'লা এবাৰো নামাতিলা কি পগলা হ'লা নি তুমি ইয়াতে আছা নি এনেকৈ যে কথা কৈ আছা মইতো ইয়াতে আছোঁ হয় নেকি দে কোৱাচোন মোৰ লগত কোন কোন আছিলে কোন আছে তোমাৰ লগত বা আছে তোমাৰ লগৰজনী আছে 1 ছেকেণ্ড ক'ত আছা তুমি তোমাৰ পিছফালে কোনজন দুজনৰ মাজত দুজন ওখজন আৰু ইজন কোন ইজন কোনো নহয় কোন আছে মোৰ লগত আৰে লগত থকাজন কোন এই লগত থকাজন এই যে তুমি আগতে কথা পাতিছিলা যে পগলা নেকি তাক কেলে লৈ আহিছা আহিছে আৰু লগতে আছে তুমি পাগল নেকি বাৰু এতিয়া কি মই তোমাক লগ ধৰিম নে তাক লগ ধৰিম হ'ব আৰু কিবা এটা ৰ'বা আহিছে এতিয়া মইনো কি কৰিম আহা তুমি এইপিনে আহা মই কি তোমাক তাৰ তুমি লগত লগ বাহঁতক ধৰিম শুনা তুমি বাহঁতক অকণ মেনেজ কৰি আহা মই লাগিলে অকণ ছাইড কাটি যাম হে ভগৱান হ'ব দিয়া সিও আহোঁ বুলি ক'লে যে সেই সেইকাৰণে সি আহো বুলি ক'লে তাক কেলে কলা হয় মই দেই কি কৰিম এতিয়া মোৰ লগতে আছে তুমি যোৱাগে তাকে লগ ধৰো মই বাই আমি গৈ এখন হোটেলত সোমাই অলপ সময় বহি কথা পাতিলোঁ তাতে গোটেই কেইটাই চাওমিন খাই সিহঁতক বাই দি আমি ঘৰ আহিলোঁ সিহঁতো ঘৰ গ'ল সি ঘৰ যাওঁতে মোৰ বহুত দুখ লাগিল কাৰণ ইমান দূৰৰ পৰা সি মোক লগ কৰিবৰ কাৰণে আহিছিল কিন্তু মই সময় দিব নোৱাৰিলোঁ সি ঘৰ গৈ মোক সুধিলে আজি লগ পাই কেনেকুৱা লাগিল মই ক'লোঁ ভালেই লাগিল কিন্তু বেছি সময় কথাহে পাতিব নোৱাৰিলোঁ সি ক'লে একো নাই এতিয়াৰ পৰা লগ পাই থাকিম চিন্তা নকৰিবা চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে চুপাৰহিটছ 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ মুন্মিৰ লাভ ষ্টৰী অচিনাকি হৈও আপোন হৈ পৰিলা আগলৈ যা লিখিছে কেইদিনমানৰ পাছতে সি আকৌ আমাৰ লগৰ এজনীৰ ঘৰলৈ আহিল মোক ক'লে ইহঁতৰ ঘৰলৈকে আহা লগ কৰিম কিন্তু মই যাব নোৱাৰিলোঁ ঘৰত কিবা এটা কাম কৰি থকাৰ বাবে আৰু কথাটো তাক মই ক'লোঁ বেয়া নাপাবা মই যাব নোৱাৰিম আৰু সি কথাটো বুজিও পালে মোক ক'লে নাহা যদি নাই কিন্তু মই ঘৰ যাওঁতে বাহিৰত ওলাই থাকিবা মই চাই যাম তোমাক মই ক'লোঁ হ'ব অলপ সময়ৰ পিছত সি ঘৰ যাবলৈ আহিল মই ওলাই দিলোঁ সি মোক চাই হাঁহি এটা মাৰি গুচি গ'ল তাৰ এইবোৰেই মোৰ ভাল লাগে কেতিয়াও খং নকৰে চব কথা বুজি পায় মই ঘৰত থাকিলে ফোনো নকৰে মই ঘৰত গালি খাম বুলি এদিন আকৌ মোৰ লগৰজনী কিবা কামত যোৰহাট গৈছিল সি তাইক লগ কৰি মোলৈ এপাহ ধুনীয়া গ্লাছৰ গোলাপ ফুল দি পঠিয়ালে কিন্তু মই ঘৰত আনিব নোৱাৰিলোঁ মায়ে গম পাব বুলি সিহঁতৰ ঘৰতে থৈ দিবলৈ ক'লোঁ মা নথকাত মই লৈ আহিম বুলি ক'লোঁ এদিন মা টাউন গ'ল মই মনে মনে ফুলপাহ আনি লুকুৱাই থলোঁ বহুত দিন মায়ে নেদেখাকে ৰাখিলোঁ কিন্তু এদিন মায়ে ঘৰ চাফা কৰোঁতে বস্তুটো দেখিলে আনি আমাক সুধিলে বায়েতো তাইৰ নহয় বুলি কৈ দিলে মইহে একো ক'ব নোৱাৰিলোঁ মাও গম পালে কিবা এটা কথা মায়ে খঙতে ফুলপাহ দলিয়াই ভাগি পেলালে সেইটো সময়ত মোৰ মনটো বহুত দুখ লাগিল সি ইমান মৰমত মোক দিছিলে কিন্তু মই ৰাখিব নোৱাৰিলোঁ মাকো একো ক'ব নোৱাৰোঁ কাৰণ মাৰ ঠাইত মা শুদ্ধ তাক কিন্তু মই কথাটো নক'লোঁ কাৰণ সি শুনিলে মনত দুখ পাব
তেনেকৈয়ে আমাৰ দিনবোৰ পাৰ হৈ গৈ থাকিল সি মোৰ বহুত কেয়াৰ লৈছিল মোৰ গা বেয়া হৈছে বুলি ক'লে আহিব খোজে এবাৰ মোৰ গা বেয়া হোৱাত সি মোক মাতি নি টাউনত আহি দৰৱ দি গৈছে তাৰপিছত আহিল 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন্স ডে সি মোক আগদিনা ৰাতিয়ে শুভেচ্ছা দিলে আৰু মোক ক'লে কাইলৈ লগ কৰিব পৰা হ'লে ভাল আছিল কিন্তু মইহে যাব নোৱাৰিম ময়ো হ'ব বুলি ক'লো তথাপিও অকমান হ'লেও মনটো বেয়া লাগিছিল পিছদিনা সি মোক ফোন মেছেজ একো কৰা নাই ময়ো কলেজ যাব লাগে কাৰণে ফোন কৰা নাই 8:30 মান বজাত মই কলেজ গ'লো গৈ টাউন পাওঁতেই তাক দোকান এখনৰ সন্মুখত বহি থকা দেখিলোঁ মোৰ বিশ্বাসেই হোৱা নাছিল ইমান সোনকালে সি কেনেকৈ আমাৰ ইয়াত আহি পাব পাৰে মই ওচৰ পাওঁতে সি মোক মাতিলে অকণমান ৰ'বা মোৰ তেতিয়াহে বিশ্বাস হৈছিল যে সি সঁচাকৈ আহিছে বুলি মই ৰৈ দিলোঁ তাক ক'লো নাহো কৈছিলা যে কি হ'ল সিও এইটোৱে ক'লে আজিৰ দিনটোত বাৰু নোহাকে থাকিব পাৰিমনে সি মোক ক'লে আজি কলেজ যাব নালাগে ক'ৰবাত একেলগে ফুৰিবলৈ যাওঁ ময়ো মানা কৰিব নোৱাৰিলোঁ ইমান দূৰৰ পৰা সি আহিছে কাৰণে নগ'লেও বেয়া হ'ব তাৰপিছত আমি আমাৰ লগৰ গোটেইকেইটা এখন থানলৈ গ'লোঁ থানত গৈ আমি চবেই চাকি জ্বলালোঁ সিয়ে ময়ে একেলগে চাকি জ্বলালোঁ আৰু দুয়োটাই শপত খালোঁ যে আমি সদায় যিকোনো সময়তে একেলগে থাকিম তাৰপিছত আমি চবেই গোটেই দিনটো তাতে কটালোঁ পুখুৰীটোৰ কাষতে বহি সি মোক এটা ডাঙৰ পুতলা আৰু মোৰ নিজৰ ফটো থকা এটা কাপ দিছিল আৰু মই তাক হাৰ্টৰ নিচিনা এটা পুতলা দিছিলোঁ তাৰ পৰা আহি আমি চবেই হোটেলত সোমাই কিবা কিবি খাই ঘৰা ঘৰি আহিলোঁ সিও যোৰহাট গ'লগৈ সি মোক প্ৰায় লগ কৰিব আহে আমাৰ মাজত অকণমানো কাজিয়া হোৱা নাছিল মই কেতিয়াবা লাগিলেও সি আকৌ মোক ফুচলাই লয় কাজিয়া কৰিবলৈ একো সুবিধাই নিদিয়ে ৱেল একদম পাৰফেক্টলি মুন্মি আৰু কল্যাণৰ ৰিলেশ্যনশ্বিপটো চলি গৈ আছে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বজাতে ৰহক ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে চুপাৰহিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ আমি মুন্মি আৰু কল্যাণৰ লাভ ষ্টৰী অচিনাকি হৈও আপোন হৈ পৰিলা আগলৈ যা লিখিছে কেইদিনমানৰ পাছত আমাৰ তাত কম্পিটিশ্যন ভাওনা পাতিছিলে আৰু সেইবাবে সি দুদিন আহিছিল এদিন আমাৰ লগৰ এজনৰ ঘৰত থাকিলে আৰু এদিন যোৰহাটৰ ভাওনা গ্ৰুপ এটাৰ লগতে ঘূৰি গৈছিল সি যোৰহাটলৈ আহোঁতে মোলৈ এটা ডাঙৰ চকলেটৰ বাকচ লৈ আহিছিল মোৰ লগত থকা সকলোকে ভগাই আমি একেলগে খালোঁ তাক মই মোৰ মা দেউতাৰ লগতো চিনাকি কৰাই দিলোঁ লগৰ ল'ৰা বুলি মায়ে সুধিছিল ক'ৰ ল'ৰা মই ক'লোঁ যোৰহাটৰ ভাওনা গ্ৰুপৰ লগত আহিছে মাহঁতে বিশেষ গুৰুত্ব নিদি ভাওনা চাবলৈ গ'ল ভাওনা শেষ হোৱাত সিও ঘৰ গ'ল মোক ফোন কৰি ক'লে আজি মই বহুত সুখী কাৰণ আজি মই তোমাৰ লগত বহুত সময় থাকিব পাৰিলোঁ আৰু তুমি তোমাৰ মা দেউতাৰ লগতো মোক চিনাকি কৰাই দিলা এতিয়া ভালেই হ'ল আৰু এটা কাম আগবাঢ়িল ভাওনা চাবলৈ আমাৰ ঘৰলৈ জেঠাই আহিছিল ভাওনা শেষ হোৱাত জেঠাই ঘৰ যাওঁ ক'লে আৰু মোকে আৰু বাকে লগ ধৰিলে যে বহুত দিন আমি তেওঁলোকৰ ঘৰত যোৱা নাই চ' যাবলৈ লগ ধৰিলে দেউতাও যাবলৈ ক'লে পিছদিনা আমি যাবলৈ ওলালোঁ দেউতাই আমাক গোলাঘাটৰ গাড়ীত উঠাই থৈ আহিল গাড়ীত বহিবলৈ গৈ দেখিলোঁ এটা ছিটত সি বহি আছে মই দেখি আচৰিত হ'লোঁ তাক ক'লোঁ তুমি কিয় আহিলা সি ক'লে তোমাক বহুত দিন নেদেখিম সেইকাৰণে আহিলোঁ বা আৰু জেঠাই আগৰ ছিটত বহিলে সি আৰু মই পিছৰ ছিটত বহিলোঁ কাৰণ তাক বায়ে চিনি যিহেতু পায় সেইকাৰণে একো নক'লে সি পেৰা 1 কেজি কিনিছিলে আৰু বাটত যাওঁতে সৰু ল'ৰাৰ দৰে গাড়ীত খাই খাই গৈ আছিলে ইমান যে মৰম লাগিছিল আমি গৈ গোলাঘাট পালোঁ সি আমাক নমাই নিজে যোৰহাটৰ গাড়ীত উঠিল মই তাত থকা কেইদিন আমি হেঁপাহ পলুৱাই কথা পাতিলোঁ সেইকাৰণে মই তাত থকাত সি বহুত ভাল পাইছিল কিন্তু 7 দিন থাকি আমি ঘৰ আহিলোঁ সি থ'ব আহিম নেকি সুধিছিল মই মানা কৰিলোঁ সি ক'লে আজিৰ পৰা আৰু ভালকৈ কথা পাতিব নোৱাৰিম কাৰণ তাত থাকোঁতে আমি খোলাকৈ কথা পাতিব পাৰিছিলোঁ ঘৰ আহিলে মই ইমান খোলাকৈ কথা পাতিব নোৱাৰিম তেনেকৈ আমাৰ ভাল পোৱা এবছৰ পাৰ কৰিলে সেইদিনাও সি মোক লগ কৰিব আহিল আমি পাৰ্কত লগ কৰিলোঁ সেইদিনা সি মোক ফোন এটা গিফ্ট দিলে আমাৰ এনেকৈ সম্পৰ্কটো ভালকৈ চলি আছে আকৌ এদিন সি মোক লগ কৰিব আহিল কিন্তু মোক লগ কৰি ঘৰ যাওঁতে আধা বাটতে তাৰ স্কুটিখন বেয়া হ'ল ঘৰ যাব নোৱাৰিলে গেৰেজত স্কুটিখন দি সি আমাৰ লগৰ এজনৰ ঘৰতেই থাকিলে সেইদিনা পিছদিনা স্কুটিখন ভাল হ'ল কিন্তু পইচা বহুত হ'ল সি সিমান পইচা অনাও নাছিল সেইকাৰণে মোক ক'ৰবাৰ পৰা মেনেজ কৰিব ক'লে সি ঘৰ গৈ দি দিব সি ইয়াত মেনেজ কৰিবলৈও কাকো চিনি নাপায় মইনো কাক কম ভাবি নোপোৱাত মাকে কথাটো ক'লোঁ মায়েও পইচাখিনি দিম বুলি ক'লে মই গৈ তাক টাউনত পইচাটো দিলোঁ আৰু মই ঘৰ আহিলোঁ ঘৰ আহি কাপোৰ সলাই অকণমান শুব লওঁতেই বাহিৰত স্কুটি এখনৰ মাত শুনিলোঁ ওলাই চাই দেখোঁ বাহিৰত সি ৰৈ আছে মোৰ ভয়ত তত নাই কাৰণ ঘৰত মাহঁত চব আছে মায়ে তাক দেখি মোক ভিতৰলৈ মাতি দিবলৈ ক'লে মই ভিতৰলৈ তাক মাতি দিলোঁ আৰু সুধিলোঁ সি কিয় আহিছে সি ক'লে স্কুটিখন ভাল হ'ল কিন্তু তাৰ ফোনত হেনো চাৰ্জ নাই
সেইটো কাৰণে সি চাৰ্জ কৰিবলৈ আহিছিলে আৰু নতুবা মোৰ লগত ফোনটো সলাই নিবলৈ আহিছিলে মই ক'লো ঠিক আছে বাৰু কিন্তু সোনকালে ঘৰ যোৱা মাহঁতে চাগে চিন্তা কৰি আছে মায়ে চাহ দিলে সি চাহ খাই ঘৰ গৈ সি মোক কল কৰিলে আৰু ক'লে এইবাৰৰ পৰা আৰু চিন্তা নাই ডাইৰেক্ট ঘৰ যাব পাৰিম ৰাস্তাটো যিহেতু মুকলি হ'ল এনেকৈ সেইদিনা আমি অকণমান ফোনত কথা পাতিলোঁ আৰু দিনটো তেনেকৈ পাৰ হ'ল যা গ'লে কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আমি মুনমিৰ লাভ ষ্টৰী অচিনাকি হৈও আপোন হৈ পৰিলা আগলৈ তেওঁ লিখিছে 8 এপ্ৰিল মোৰ জন্মদিন 7 এপ্ৰিলৰ দিনা ৰাতি পুৰা 12 বজাত সি মোক ফোন কৰি জন্মদিনৰ শুভেচ্ছা দিলে আজিলৈকে মোক কোনেও আগদিনা শুভেচ্ছা দি পোৱাই নাই সি শুভেচ্ছা দিয়াৰ বাবে মোৰ বহুত ভাল লাগিছিল পিছদিনা মই মন্দিৰত চাকি দিব যাম বুলি মাহঁতক ক'লোঁ আৰু অকণমান ক'ৰবাত ফুৰিব যাম বুলিও ক'লোঁ লগৰবোৰৰ সৈতে কাৰণ সেইদিনা সি মোক যোৰহাট লগ ধৰিছে জন্মদিন বুলি ময়ো যাম বুলিয়ে ক'লোঁ মই সোনকালে উঠি গা ধুই ভণ্টিজনীৰ লগত মন্দিৰ গ'লোঁ মন্দিৰত চাকি দি টাউন গ'লোঁ সি টাউনত ৰখি আছে আমাক নিবলৈ ৰাতিপুৱাই উঠি বোকাখাট আহিছে কাৰণ মই অকলে যাব নোৱাৰোঁ যোৰহাট আমি গোটেই কেইটা যোৰহাট গ'লোঁ যোৰহাট পাই অলপ ফুৰিলোঁ তাৰপিছত আহি আমি হোটেলত সোমাই কিবা এটা খাই সোনকালে ঘৰ আহিব ল'লোঁ কাৰণ ঘৰত কোনেও নাজানে আমি যোৰহাট গৈছোঁ বুলি সি আকৌ আমাক বোকাখাটত থ'ব আহিল অকলে পঠিয়াব ভয় কৰিলে গাড়ীত আহি থাকোঁতে সি মোক এটা সোণৰ নাকফুলি আৰু এযোৰ গুলপীয়া ৰঙৰ ড্ৰেছ দিলে মোৰ বহুত ভাল লাগিছিল কাৰণ সি মোক সেই গিফ্ট কেইটা নিজৰ উপাৰ্জনেৰে দিছিল সি কলেজ পঢ়াৰ লগতে এখন ফাৰ্মাচীটো কাম কৰিছিল আমি আহি ঘৰ পালোহি আৰু সিও যোৰহাট গ'লগৈ ঘৰত অকল কাপোৰযোৰহে দেখুৱালোঁ লগৰবোৰে দিছে বুলি ক'লোঁ নাকফুলিটো কোনেও ধৰিব নোৱাৰিলে কাৰণ মই আগৰ পৰাই তেনেকুৱা নাকফুলি পিন্ধি থাকোঁ তেনেকৈয়ে দিনবোৰ ধুনীয়াকৈ গৈ আছিল কিন্তু অলপ দিনৰ পাছত আমাৰ মাজত অলপ ভুল বুজাবুজি হ'বলৈ ধৰিলে মানে থাৰ্ড পাৰ্চন সোমাব ধৰিলে এজন ল'ৰাই মোক কলেজ যোৱাৰ পৰাই ভাল পোৱাৰ প্ৰস্তাৱ দি আছিল মই সদায় মোৰ ভাল পোৱা আছে বুলিয়েই তাক কৈছিলোঁ সিও মোক কৈছিল এদিন নহয় এদিন তুমি মোক ভাল পাবই লাগিব মই কল্যাণক সকলো কথা কৈছিলোঁ সি মোক ফোন নম্বৰ দিব মানা কৰিছিল আৰু দেখিলে মাতিবও মানা কৰিছিল ময়ো সি কোৱাৰ দৰেই কৰিছিলোঁ কিন্তু এদিন কল্যাণ আৰু মোৰ মাজত অলপ কাজিয়া হৈছিল দুদিনমান নমতাকৈও থাকিলোঁ এদিন কলেজৰ পৰা আহি থাকোঁতে সেই ল'ৰাটোৱে আকৌ মোৰ নম্বৰটো বিচাৰিলে ময়ো খঙতে নম্বৰটো দি দিলোঁ সেই ল'ৰাটোৱে সেইদিনাৰ পৰা মোলৈ ফোন মেছেজ কৰিয়ে থাকে কিন্তু মই নম্বৰ দিছিলোঁ যদিও একো ৰিপ্লাই কৰা নাছিলোঁ কাৰণ মই তাৰ লগত কথা পাতিবলৈ ইণ্টাৰেষ্টেডেই নাছিলোঁ কাজিয়া লাগিলেও আমি সদায়ে কথা পাতোঁ বেছি সময় নহয় অকণমান সময় ক'ত আছে কি কৰিছা ভাত খালা নে নাই শুলা নে নাই সেইবোৰ সি ক'লে এনেকৈয়ে থাকিবা নে মোৰ লগত ভালকৈ কথা পাতিবা ময়ো ক'লোঁ কাজিয়া নকৰোঁ বুলি শপত খোৱা তেতিয়াহে ভাল হ'ম সি ক'লে হ'ব বাৰু গোসানী কেতিয়াবা সি মোক মৰমতে গোসানী বুলি মাতে আৰু মোৰ তাৰ মুখত সেইটো শুনি বৰ ভাল লাগে ৱেল মুনমি আৰু কল্যাণৰ মাজত কাজিয়া লাগিছে কাজিয়া লগাটো স্বাভাৱিক কিন্তু এই কাজিয়া লগাৰ মাজত যেতিয়া আপুনি কাৰোবাক এনকাৰেজ কৰি দিয়ে যিটোক থাৰ্ড পাৰ্চন বুলি ক'লে মুনমিয়ে সেই তাতেই হৈ যায় প্ৰব্লেমটো আৰু মুনমিয়ে খঙৰ চোতত এজন থাৰ্ড পাৰ্চনক নিজৰ লাইফত এণ্ট্ৰি দিলে বাই শ্বেয়াৰিং হাৰ নম্বৰ এতিয়া এই ঘটনাটোৱে আমনি কৰিবনে পিছলৈ জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আমি মুনমিৰ লাভ ষ্টৰী অচিনাকি হৈও আপোন হৈ পৰিলা আগলৈ যা লিখিছে এদিন আকৌ আমি কথা পাতি থাকোঁতে মোৰ মুখৰ পৰা সেই ল'ৰাটোক যে ফোন নম্বৰ দিছিলোঁ সেই কথাটো ওলাই গ'ল আৰু কল্যাণৰ উঠিলে খং সি একচুৱেলি ভবাই নাছিলে যে মই নম্বৰটো তাক দিম বুলি সি খঙতে ফোনটো কাটি দিলে আৰু অফ কৰি দিলে মই ফোন মেছেজ কৰি ভাগৰি গ'লোঁ নাই তাৰ কোনো উত্তৰ নাই সি ফোনো নধৰে সি মেছেজৰো ৰিপ্লাই নিদিয়ে তাৰপিছত ময়ো নকৰা হ'লোঁ এদিন আকৌ সেই ল'ৰাটোৱে মেছেজ কৰাত মই ৰিপ্লাই দিলোঁ খঙতে তাৰপিছত তাৰ লগত কথা পাতিব ল'লোঁ ভাল পোৱা বুলি নহয় এনেই কথা পাতিব ল'লোঁ দুৰ্গা পূজাত সি মোক লগ কৰাৰ কথা ক'লে ময়ো কৰিম বুলিয়ে ক'লোঁ আমি পূজাৰ পৰা ঘূৰি আহোঁতে বাটত লগ কৰিলোঁ অলপ সময় কথা পাতি ঘৰ আহিলোঁ কেইদিনমানৰ পাছত গম পালোঁ সি আমাৰ কলেজৰে এজনী ছোৱালীক ভাল পায় ৰিলেশ্যনশ্বিপতো আছে সেই ছোৱালীজনীয়ে তাৰ পৰা মোৰ নম্বৰ লৈ মোক ফোন কৰি দম দিছে তাৰ লগত কথা পতাৰ কাৰণে হেল্ল' মুনমি হয়নে অঁ হয় তোমাৰ ভাস্কৰৰ লগত কি ৰিলেশ্যন এক ছেকেণ্ড তুমি কোন তোমাৰ ভাস্কৰৰ লগত কি ৰিলেশ্যন তুমি ভাস্কৰৰ লগত ইমান ফোনত কিয় লাগি থাকা ইমান তাক ফোন কৰি থাকা যে ডিষ্টাৰ্ব কৰা ৱেইট তো তুমি কোন হয় মই নাজানো মই ভাস্কৰৰ গাৰ্লফ্ৰেণ্ড হয় ঠিক আছে শুনা ভণ্টি ভাস্কৰে মোক ফোন কৰে মোক মেছেজ কৰে মই নকৰোঁ হা
এবাৰ তুমি এবাৰ এনেই সুধি চাবা তাক তুমি তাক ডিষ্টাৰ্ব দি থাকা সি মোক কৈছে নহয় তুমি তাৰ ওপৰত ইণ্টাৰেষ্টেড আৰু তাৰ গাৰ্লফ্ৰেণ্ড আছে তুমি তাক কিয় দিগদাৰি দি থাকা এক ছেকেণ্ড মোৰো বয়ফ্ৰেণ্ড আছে হা আৰু মই তাৰ পিছে পিছে যোৱা নাই মই তাক ইন জেনেৰেল নাম্বাৰটো দিছিলোঁ ইমান কামুৰিছিল মই কাৰণে তোমাৰ মেছেজেছো দেখিছো তাৰ তাত হয় নেকি তুমি আহিবা কাইলৈ আমাৰ কলেজলৈ আহিবা তাৰপিছত দেখা পাবা দেই মই তোমাৰ কলেজতে পঢ়ো হয় নেকি তেতিয়াহ'লে তুমি দেখা পাব লাগিছিলে সি মোৰ পিছে পিছে কেনেকে কুকুৰৰ দৰে দৌৰি থাকে ঠিক আছে কালি চাই ল'ম অ, মেছেজ হ'ব, ফোন একো থোৱা। মেছেজ ডিলিট নকৰিবা পিছদিনাখন তাইক মই চব দেখুৱাই দিলোঁ আৰু ক'লো ভালকৈ একো নজনাকৈ কাকো একো ক'ব নালাগে তাইও বহুত লাজ পালে এদিন তাই কল্যাণক নিজে ফেচবুকত মেছেজ কৰি মোৰ আৰু তাইৰ বয়ফ্ৰেণ্ডৰ কথা যি টি বেয়াকৈ লগাই দিলে আৰু সেই ল'ৰাটোৰ নম্বৰটো দিলে ফোন কৰি দম দিবলৈ কল্যাণেও খঙতেই সেই ল'ৰাটোক ফোন কৰি দম দিলে সেই ল'ৰাটোৱে মোক ফোন কৰি ক'লে যে তোমাৰ বয়ফ্ৰেণ্ডে মোক কিয় দম দিছে আৰু বহুত কিবা কিবি বেয়াকৈ কৈছে মই এই কথাটো একেবাৰে গম পোৱা নাছিলোঁ লগালগ মই কল্যাণক নিজেই ফোন কৰিলোঁ আৰু কথাবোৰ সুধিলোঁ সি ক'লে যদি একো ক'বই নালাগে তোমালোকৰ মাজত মোক কিয় সুমুৱাইছা তাৰ পাছত আমি গোটেই কথাখিনি ভালকৈ আলোচনা কৰিলোঁ তুমি ইমান কেলে খং কৰি আছা তুমি কথাখিনিতো ভালদৰে কোৱা মই কথাখিনি ভালকে কোৱা মানে তুমি কি ইফালৰ পৰা সিফালৰ পৰা চবফালৰ পৰা ফোন আহিব কোনোবাই কোনে কিবা কিবি ক'ব কোনে ফোন কৰিছে ৰেণ্ডমলি কোৱাচোন কোনে এই ফোন ভাস্কৰ কৰিছে বোলাটো কোন উফ ৰাম আগতে কোনোবাই তোমাক ফোন কৰি ক'ব কিবা তোমাক ভাস্কৰৰ ফোন লগত কিবা কৰিছে কথা কোনে পাতি সেইটো থাকা। মোক কোৱা তাৰপিছত মই কৈ আছো এই দৰ্শনা বুলি কোনোবা এজনীয়ে মোক ফোন কৰি আছে কৰি বাইদেউজনী কৰি তোমাৰ মোক তালেও এইবিলাক পাই গ'ল শুনা 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 কোন বাইদেউজনী এই দৰ্শনা বাইদেউ শুনা একচুৱেলি কি হৈছিলে তোমাক যে মই কৈ আছিলোঁ কলেজৰ একদম ফাৰ্ষ্ট ইয়াৰৰ পৰাই মোক ল'ৰা এজনে খুব চেনি দি থাকে প্ৰপ'জো কৰিছিলে বুলি সেইজন তো কথাটো হ'ল সেইজন ভাস্কৰ আৰু তোমাৰ লগত যে সেই কাজিয়া লাগি থাকোঁতে এদিন মানে মোৰ খং উঠি পেলাই মই নাম্বাৰটো দি দিলোঁ তাক এনেই দিছোঁ তাৰপিছত নাই একো কানেকশ্যনে নাই কেতিয়াবা সি এবাৰ চাগে হাই হেল্ল' দিছে ময়ো সেই হাই হেল্ল' দিছোঁ সিখিনিয়ে তাৰ বাহিৰে কোনো ধৰণৰ একো কানেকশ্যন কৰি নাই থকা আৰে নহয় শুনা এইবোৰ যি টি মানুহক কিয় এইবিলাক আৰু ৰাম, মানে শুনাচোন আমাৰ হেৰি মানে- তাৰপিছত কি হ'ল নাজানো মোক যোৱাকালি মোক সেই দৰ্শনাই ফোন কৰি পেলাই মোক গালি দিছে মই বোলে তাইৰ বয়ফ্ৰেণ্ডৰ লগত লাগি আছোঁ মেছেজ কৰোঁ ফোন কৰোঁ তাৰপিছত আজি গৈতো মই গোটেইখিনি হেৰি কৰি দিলোঁ ন মানে খোলাখুলি হৈয়ে গ'ল তাইক চববোৰ বস্তু দেখাই দিলোঁ যে ভাস্কৰেহে মোৰ লগত এনেকৈ থাকে এতিয়া তাইৰ কি হ'ল নাজানো তোমাকো পিঙাইছে আৰু এইবোৰ এইটো যি চাগে টি- শুনা সিহঁতৰ মাজত কিবা লাগিছে আমাক এনেই এইবিলাকত সাঙুৰি লৈছোঁ তুমি এইবিলাকত কিয় মাথা মাৰি আছা মাথা মাৰি আছা মানে এইবিলাক ইমান খেলি মেলি এইবোৰ মই একদমেই বেয়া পাওঁ মই মানে সঁচা কথা কৈছোঁ মই তোমাক উঠাই লৈ গুচি আহিমগৈ এতিয়াই গৈ পেলাই গম অ, হয় পাইছানে নেকি? হয় উঠাই নিবা দম আছে আছে তে নিয়াহি দিয়া ৰেডি হোৱা হে মই গৈ আছোঁ সঁচা নে কি য়েছ হ'ব আহা দেখা যাব সঁচাকৈ কৈছোঁ মই আহি আছোঁ হ'ব আহা দেখা পাম ৰখি আছোঁ মই সঁচাকৈ একো নভবাকৈ আমি দুটা গুচি আহিলোঁ সেইদিনা আছিল 17 আগষ্ট 2015 চন অহাৰ দিনা মোৰ যে কিমান ভয় লাগিছিল মুখেৰে প্ৰকাশ কৰিব নোৱাৰোঁ সি কিন্তু একো ভয় কৰা নাছিল বালৈ মেছেজ এটা দিলোঁ আৰু ক'লোঁ মই কল্যাণৰ লগত গুচি আহিছোঁ চিন্তা নকৰিবা আৰু তাৰপিছত ফোনটো অফ কৰি দিলোঁ যোৰহাট পালোহি হয় কিন্তু এতিয়া ক'ত থাকিম দিনটো হলত চিনেমা চাই কটালোঁ কিন্তু ৰাতি ক'লৈ যাম সি তাৰ জেঠায়েকৰ ঘৰলৈ লৈ গ'ল তাত জেঠায়েকক সি কথাবোৰ ক'লে অলপমান চিঞৰ বাখৰো হ'ল শুনা পাইছোঁ কিন্তু সেইদিনা জেঠায়েকে আমাক তেওঁৰ ঘৰতে থাকিব দিলে পিছদিনা সিহঁতৰ ঘৰৰ মানুহক খবৰ দিলে দেউতাক খুৰাকহঁত আহিল আৰু আমাক সিহঁতৰ ঘৰলৈ নিলে তাক বহুত গালি দিলে চবেই মোক বাৰু একো কোৱা নাছিল অচিনাকি কাৰণে পিছদিনা আমাৰ ঘৰৰ মানুহক মাতিলে সিহঁতৰ ঘৰলৈ আমাৰ তাৰ পৰা মানুহ আহিল লগত দেউতাও আহিছিল কিন্তু মোক মতা নাছিল মোৰ দেউতাৰ চকুলে চাবলৈ ভয় লাগিছিল আৰু অকণমান দুখো লাগিছিল কিন্তু কি কৰিম ভুলটো হৈয়ে গ'ল যাৰ কোনো সমাধান নাই এতিয়া আমি দুয়ো সুখী হৈ থকাটোহে প্ৰয়োজন তথাপিও আমাৰ ঘৰৰ মানুহে কৈছিল যি হ'ল আৰু এতিয়া আকৌ আমি তাইক লৈ যাওঁ যেতিয়া বিয়াৰ বয়স হ'ব তেতিয়া তালৈ দিম সিহঁতৰ ঘৰৰ মানুহেও কথাটো মানি লৈছিল কিন্তু আমি দুয়োটাই নামানিলোঁ আহিলোঁ যেতিয়া আমি দুটা একেলগে থাকিম দেউতাহঁত গুচি গ'ল মোক বেয়া পায় মোৰো উপায় নাই মই ভাবিলোঁ এদিন নহয় এদিন আমাক আদৰি ল'ব 8 মাহ মোৰ লগত ঘৰৰ মানুহৰ যোগাযোগ নাছিল এতিয়া বাৰু সকলো ঠিক হৈ গ'ল আমিও যাওঁ মা দেউতাহঁতো আহে এতিয়া আমাৰ সম্পৰ্ক ভাল এতিয়া আমি দুয়ো ঠিকেই আছোঁ ভগৱানৰ কৃপাত আৰু সদায় যাতে এনেকৈয়ে থাকোঁ আমাৰ এতিয়া 9 বছৰ সম্পূৰ্ণ হৈ 10 বছৰত সোমালোঁ জানো আমি সোনকালে বিয়া হ'ব নালাগিছিল কি কৰিবা পাহিবা কপালত যি লিখা আছে সেয়াই হ'ব এতিয়া আমাৰ এটা মৰম লগা ল'ৰাও আছে 2 বছৰ হৈছে এনেকৈয়ে যে আমাৰ বিয়া হ'ব ভবাই নাছিলোঁ লিখিবলৈ বহুত আছে কিন্তু লিখি থাকিলে বহুত দীঘলীয়া হৈ যাব সেইবাবে ইমানতে সামৰণি মাৰিলোঁ কিবা লিখোঁতে ভুল হৈছে যদি ক্ষমা কৰিবা তোমালৈ বহুত বহুত মৰম আই লাভ ইউ পাহিবা এণ্ড হেভ এ গুড ডে
ৱেল থেংক ইউ ছ' মাছ মুনমি ফৰ শ্বেয়াৰিং ইয়ৰ বিউটিফুল লাভ ষ্টৰী আমি তোমাৰ পাৰ্টনাৰৰ নাম সলাই দিছোঁ ফৰ প্ৰিভেচি ফৰ ছেফটি পাৰ্পাছ বাট আই নো যে তুমি তোমাৰ পাৰ্টনাৰক জানা দুয়ো বুজা গতিকে এই ষ্টৰীত